অসম আমাৰ ৰূপহী গুণৰ নাইকে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আই ৰূপহী গুণৰ নাইকে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি অচিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে বহাগতে শুনিলে আমি খুব ভালে পাওঁ এতিয়া মোৰ মনলৈ হঠাতে নামটো অহা নাই অসমৰ ল'ৰাই বলিউডৰ যিবিলাক এতিয়া বক্সিং খেলা ডাঙৰ ডাঙৰ নেতা যিবিলাক এক্টৰ সেই এক্টৰখিনি সেই বডি আমাৰ স্বাস্থ্য কেনেকৈ যতন ল'ব লাগে সেইখিনি শিকায় কথাটো গম পাইছেনে সিহঁতেতো গোটেই চিনেমা উদ্যোগটোকে চলাই আছে সেইবিলাক তাৰ যোগেদি তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিছে শৰীৰ চৰ্চা দি বক্সিং বা কি শৰীৰ চৰ্চা কৰাসকলে সেইবিলাকক টিপছবিলাক দিয়ে কেনেকৈ মানসিকতাটো নিজৰ মনটো সদায় ধৰি ৰাখিব তাহানি দিনতো তেনেকুৱা ধৰণকে ক্ৰীড়াৰ খুবেই প্ৰচলন আছিলে ৰজাৰ দিনতো ক্ৰীড়া হৈছিলে আজিৰ যুগতো ক্ৰীড়া ৰাজকীয় আৰু খেলিব যাব পাব নহয়